সকলোকে আকৌ এবাৰ স্বাগতম জনালো কাবেৰী ব্লগৰ এটি চ্যালেঞ্জিং ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো চ্যালেঞ্জ হ'ব মা বেটিৰ মাজতে হ'ব আৰু ইয়াতে আছে লুচি আছে পাঁচখন ইয়াতে পাঁচখন লুচি আছে এই ইয়াতে পাঁচখন আছে তাৰ পিছত আছে ঘুগনি আৰু আছে গোলগাপ্পা পানীপুৰি ফুচকা যেনে যি কয় সেই আছে আৰু ইয়াৰে ফুচকাৰ লগৰ পানীটো আছে আৰু এইখিনিতে কওঁ যে ইয়াতে ফুচকা এখন প্লেটত 10টা আছে এখন প্লেটত 10টা আছে আৰু খেলখন এতিয়া আৰম্ভ হ'ব কোন জিকে চাওক আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু স্কিপ নকৰাকৈ চাব আৰু আমিও খেলখন সম্পূৰ্ণৰূপে দেখুৱাম মাজত ভিডিঅ'টো কাট নকৰোঁ আৰু তেতিয়ালে আৰম্ভ কৰি দিওঁ তুমি কৰি দিয়া আৰম্ভটো Ready, steady, start, go! Finish. আজি গাড়ীখন লাইনত আহিছিল মাত্ৰ আৰু ভাবিছোঁ মই জিকিম বুলি আহি এটাত বজি গ'লো এটাত জিকি গ'ল তাই ফাইনেলি আজিৰ চ্যালেঞ্জিং ভিডিঅ'টোতো মই হাৰিলোৱে আৰু এইখিনিতে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি আজি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ওচৰতে থকা বেল আইকন বাটনটো এবাৰ ক্লিক কৰি দিব যাতে আগলৈ আহিবলৈ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনটা আপোনালোকে টিউন কৰিব পাৰে আজিলৈকে ইমানতে এৰিছোঁ বাই বাই